নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জিনমলৈ। আজি আমি ইয়াত ডিসকাস কৰিম ক্লাস 10 ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় পাঠ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আমি ইয়াত পঢ়িম ৰাষ্ট্ৰসংঘটো কিয়, ৰাষ্ট্ৰসংঘৰ গঠন হ'ল, তাৰ উদ্দেশ্যবিলাক কি আছে। ইয়াতে প্ৰথমটো টপিক আছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ। ফাৰ্ষ্টত দিয়া আছে ৰাষ্ট্ৰসংঘ কিয় বনোৱা হৈছিল, ইয়াৰ উদ্দেশ্য কি কি আছিল আৰু তাৰ অংগবিলাক কি কি আছে। ফাৰ্স্ট টপিক আছে ইয়াৰ 1914 প্ৰথম বিশ্বযুদ্ধৰ পিছত জাতিসংঘ গঠন হয়। 19 যেহেতু আমাৰ 1914 পৰা 18 লৈকে আমাৰ প্ৰথমটো বিশ্বযুদ্ধ হৈছিল আৰু এই বিশ্বযুদ্ধটো আৰু দেশত দ্বিতীয় বিশ্বযুদ্ধ যাতে দেশত সংগঠিত নহওক, বিশ্বত সংগঠিত নহওক, সেই কাৰণে আমাৰ জাতিসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। আই থিংক ইয়াৰ ডেটটো 1920 হ'ব লাগে। আৰু কিন্তু এই জাতিসংঘটো বিফল হৈছিল আৰু ওয়ার্ল্ড ওয়ার সেকেন্ড সংগঠিত হয় পুনৰ 1939 to 1945। 1939 পৰা 1945 ভিতৰত আকৌ দ্বিতীয় বিশ্বযুদ্ধ সংগঠিত হৈছিল। এই জাতিসংঘই এই দ্বিতীয় বিশ্বযুদ্ধক ৰোধ কৰিব পৰা নাছিলে, সেই কাৰণে এই বিফল হৈছিল আৰু 1945 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। সেই কাৰণে এই 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপেও পালন কৰা হয়। আৰু ৰাষ্ট্ৰসংঘত কেইটা দেশ জড়িত হৈ আছে? 193 খন ৰাষ্ট্ৰ। ইয়াৰ মেইন মোটিভটো কি হয়? বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি কি আছে? ইয়াৰ 111 অনুচ্ছেদ আছে ৰাষ্ট্ৰসংঘত আৰু এই প্ৰথমটো অনুচ্ছেদত 4টা উদ্দেশ্য দিয়া আছে। এইটো আমাৰ কিতাপতো দিয়া আছে 4টা উদ্দেশ্যটো। ইয়াৰ মেইন উদ্দেশ্যটো বিবাদ মীমাংসা কৰা আৰু শান্তি প্ৰতিষ্ঠা কৰা এইবিলাকে হয়, যাতে দেশত বিশ্বত নতুনকে বিশ্বযুদ্ধ, তৃতীয় বিশ্বযুদ্ধ সংঘটিত নহওক। এইটো ইয়াৰ মেইন কাৰণ হয় এইটো গঠন হোৱাৰ। কিন্তু ইয়াত কিতাপত যেনেকৈ আছে ফাৰ্ষ্টটো আছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। ফাৰ্ষ্টৰ উদ্দেশ্যটো আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। আৰু দ্বিতীয়টো আছে দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা। যাতে যদি দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হয়, তেতিয়াহ'লে দেশসমূহৰ মাজত সংঘাত কমিব আৰু পুনৰ এনে ধৰণৰ বিশ্বযুদ্ধ সংঘটিত হ'ব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক যদি কিছুমান দেশক অৰ্থনৈতিকভাৱে কিবা অৰ্থনীতিৰ প্ৰয়োজন হয়, তেতিয়া অৰ্থনৈতিকভাৱে বেলেগখন দেশক হেল্প কৰিব কোনো এটা দেশে। তাৰপিছত সামাজিক সাংস্কৃতিক সমস্যাসমূহ, যদি কিবা সমস্যা আছে, সামাজিক সমস্যা, সাংস্কৃতিক সমস্যা, সেই সমস্যাসমূহ ৰোধ কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘই দেশখনক সহায় কৰিব। আৰু প্ৰত্যেকজন ব্যক্তিয়ে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ আমি পঢ়িম, এইটো আহি আছে। মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ প্ৰত্যেকজন ব্যক্তিয়ে ভোগ কৰিব পাৰে, তাৰ ওপৰতো ব্যৱস্থা লোৱা। তাৰপিছত নেক্সট আছে উল্লেখিত উদ্দেশ্য সাধনৰ বাবে দেশসমূহৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা। এই 4টা আপোনালোকে মনত ৰাখিব। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নীতি কি আছে? সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। আৰু নেক্সট আছে আমাৰ সকলো সদস্য ৰাষ্ট্ৰই চনদত থকা নিয়মাৱলী মানি ল'ব। ৰাষ্ট্ৰসংঘৰ চনদত যিবিলাক নিয়মাৱলী আছে, যিবিলাক নীতি নিয়ম আছে, সেইবিলাক নীতি নিয়ম যাতে সকলো ৰাষ্ট্ৰই পালন কৰিব, সদস্য ৰাষ্ট্ৰই পালন কৰিব, তাৰ ওপৰত গুৰুত্ব দিয়া। তাৰপিছত নেক্সট আছে সদস্য ৰাষ্ট্ৰই শান্তি, নিৰাপত্তা আৰু ন্যায়ত আঘাত নোহোৱাকৈ বিবাদ মীমাংসা কৰিব পাৰিব। আৰু সদস্য ৰাষ্ট্ৰবিলাকে শান্তি, যিবিলাক বিবাদ মীমাংসা কৰোঁতে যাতে ন্যায় আৰু নিৰাপত্তা, শান্তি এইবিলাকক আঘাত নকৰে, তাৰ ওপৰতো গুৰুত্ব দিছিল। তাৰপিছত আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষাত কোনো শক্তিক প্ৰয়োগ নকৰিব আৰু কোনো ধৰণৰ আণৱিক শক্তিবিলাকৰ প্ৰয়োগ নহ'ব। আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰোঁতে যাতে কোনো এখন দেশে আণৱিক শক্তিৰ প্ৰয়োগ নকৰে, তাৰ ওপৰত গুৰুত্ব দিয়া। তাৰপিছত ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। ৰাষ্ট্ৰসংঘই ইয়াত 6টা 7টা মান আছিলে নীতি, মই
5টা মান লিখিছো ৰাষ্ট্ৰসংঘৰ সদস্য আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব ৰাষ্ট্ৰসংঘৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছে তাৰ সদস্য ৰাষ্ট্ৰবিলাকৰ যিবিলাক ভিতৰুৱা নিজৰ ৰাষ্ট্ৰবিলাকৰ নিজৰ ভিতৰুৱা কিছুমান বিষয় থাকে আভ্যন্তৰীণ বিষয়ত ইন্টাৰফেয়াৰ নকৰিব বুলিও ৰাষ্ট্ৰসংঘই এই নীতি লিখিছিলে ৰাষ্ট্ৰসংঘৰ অংগ কেইটা আছে 6টা মেইনলি 6টা অংগ আছে তাৰ ভিতৰত আমাৰ নিৰাপত্তা পৰিষদৰ বিষয়ে গুৰুত্বপূৰ্ণ এটো কোৱেশ্চন ইয়াৰ পৰা নিৰাপত্তা পৰিষদৰ পৰা কোৱেশ্চন আহিব পাৰিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইমান একো নাই প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰই 5 জন প্ৰতিনিধি পঠায় এই সভাত প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰই 5 জন প্ৰতিনিধি পঠায় আৰু বছৰত এবাৰ ইয়াৰ অধিৱেশন হয় এইটো মনত ৰাখিব সাধাৰণ সভাৰ বিষয়ে তাৰ পিছত নিৰাপত্তা পৰিষদ আমাৰ এইটো পৰা কোৱেশ্চন আহিব পাৰে এইটো মনত ৰাখি লব গঠনৰ সময়ত স্থায়ী সদস্য আছিল 5 জন ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদত যেতিয়া গঠন হৈছিল ফাৰ্ষ্টত তেতিয়া স্থায়ী সদস্য সংখ্যা আছিল 5 জন আৰু অস্থায়ী আছিল 6 জন অস্থায়ী 6 জন 1963 1963 চনত 23 নং সংশোধন কৰি অস্থায়ী সদস্য 10 জনলৈ বৃদ্ধি কৰা হল আৰু কিন্তু স্থায়ীটো এতিয়ালৈকে 5 আছে 5 জন স্থায়ী সদস্য আছে অস্থায়ী সদস্যক সাধাৰণ সভাই নিৰ্বাচন কৰিব যিবিলাক অস্থায়ী সদস্য আছে এই সদস্যবিলাকক সাধাৰণ সভাই নিৰ্বাচন কৰিব স্থায়ী ৰাষ্ট্ৰ আমাৰ নিৰাপত্তা পৰিষদৰ 5টা স্থায়ী ৰাষ্ট্ৰ আছে আপোনালোকে মনত ৰাখিব আমেৰিকা ফ্ৰান্স ৰাছিয়া গ্ৰেট ব্ৰিটেইন আৰু চাইনা এটা ট্ৰিকৰ সৈতে মনত ৰাখিব পাৰিব সিগাৰেট আছে ফ্ৰান্সত সিগাৰেটক মই প্ৰমোট কৰা নাই কিন্তু আপোনালোকে এটা মনত ৰাখিব পাৰিব বুলি এটো মই বনাই দিলো সিগাৰেট চীন গ্ৰেট ব্ৰিটেইন ৰাছিয়া আছে আমেৰিকা আটো মনত ৰাখিব তাৰ পিছত ফ্ৰান্সত এনেকে মনত ৰাখিব পাৰিব সিগাৰেট আছে ফ্ৰান্সত তাৰ পিছত ইয়াৰ স্থায়ী ৰাষ্ট্ৰৰ ভেটো ক্ষমতা থাকে ভেটো ক্ষমতা মানে কি হয় কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ কৰা নহয় আৰু অৰ্থনৈতিক নেক্সটটো আছে অংগ অৰ্থনৈতিক সামাজিক পৰিষদ নামটোৰ পৰা আমি বুজি পাইছো অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহ সমাধান কৰে এই পৰিষদে তাৰ পিছত ন্যায়ৰক্ষী পৰিষদ এটো নামটো মনত ৰাখিলে হৈ যাব আন্তৰ্জাতিক ন্যায়ালয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস এটো মুঠ 15 জন ন্যায়াধীশৰ দ্বাৰা গঠিত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে হেগত আৰু ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস যেনেদৰে আমাৰ দেশৰ ভিতৰত যদি কিছুমান বিবাদ থাকে সেই বিবাদ আমাৰ সুপ্ৰিম কোৰ্টলৈকে যাব পাৰে তিনদৰে আমাৰ যদি বিশ্বতে ৰাষ্ট্ৰৰ মাজত কিছুমান সংঘাত হয় তেতিয়া এই আন্তৰ্জাতিক ন্যায়ালয় ন্যায় প্ৰদান কৰে তাক সচিবালয় 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদনত সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে সাধাৰণ সভাই আমাৰ সচিব প্ৰধানক নিয়োগ কৰে এই অনুচ্ছেদটোৰ নাম্বাৰটো মনত ৰাখিব 97 তাৰ পিছত 5 বছৰ কাৰ্যকাল হয় তেওঁৰ প্ৰথম সচিব আছিল নৰৱেৰ ট্ৰাইভালডান লি আৰু বৰ্তমানৰ সচিব কোন হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব তেওঁ পৰ্তুগালৰ হয় বৰ্তমানৰ সচিব ৰাষ্ট্ৰসংঘৰ লগত জড়িত অন্যান্য অভিকৰণ কিছুমান অভিকৰণ আছে ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ আছে সুইজাৰলেণ্ডৰ জেনেভাত আহিব পাৰে এইটো UNDP ইউনাইটেড নেশ্যন ডেভেলপমেন্ট প্ৰগ্ৰাম নিউয়ৰ্ক সিটিত আছে ইয়াৰ তাৰ পিছত ILO ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এইটো সুইজাৰলেণ্ডৰ জেনেভাত আছে ইয়াৰ হেডকোৱাৰ্টাৰ ইউনেস্কোৰ আছে পেৰিছত আৰু IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইয়াৰ আছে ৱাশ্বিংটন DC এইটো মনত ৰাখিব ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ 1946 ত গঠন কৰা হৈছিল মানৱ অধিকাৰ আয়োগ আৰু 16 ফেব্ৰুৱাৰী 1946 ৰ 16 ফেব্ৰুৱাৰী প্ৰতিষ্ঠা কৰা হয় আৰু গঠনৰ সময়ত 18 জন সদস্য আছিল যেতিয়া এই মানৱ অধিকাৰ আয়োগটো গঠন কৰা হৈছিল তেতিয়া ইয়াৰ 18 জন সদস্য আছিল তাৰ পিছত 48 খন ৰাষ্ট্ৰীয় মানৱ অধিকাৰত ঘোষণাপত্ৰত এটো মনত ৰাখিব 1948 ৰ 10 ডিসেম্বৰত 48 খন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণাপত্ৰত গ্ৰহণ কৰিছিল সেই কাৰণে এই দিনটোক আমি মানৱ অধিকাৰ দিৱস এতিয়াও আমি পালন কৰো 10 ডিসেম্বৰটো আমি মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰো ইয়াত টোটাল 30 টা আৰ্টিকেল আছে অনুচ্ছেদ আছে ভাৰতবৰ্ষত মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষত কেতিয়া গঠন কৰা হৈছিল 1993 12 অক্টোবৰত এই মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষত গঠন কৰা হয় আৰু 1993 ৰে মানৱ অধিকাৰ সুৰক্ষা আইন গঠন কৰা হৈছিল এটি এক্ট পাস কৰা হৈছিল মানৱ অধিকাৰ সুৰক্ষাৰ কাৰণে 1993 চনতে এই আইন মতে ৰাজ্যবিলাকতো মানৱ অধিকাৰ আইন গঠন কৰা হৈছিল ৰাজ্যবিলাকতো মানৱ অধিকাৰ আইন গঠন কৰে এই আইনে তাৰ পিছত ইয়াৰ সভাপতি কোন হয়
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ইয়াৰ সভাপতি হ'ব অন্যান্য সদস্যবিলাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ আৰু দুইজনমান অধিকাৰ সম্বন্ধীয় মানৱ অধিকাৰ সম্বন্ধীয় জ্ঞান থকা ব্যক্তি হ'ব ইয়াৰ সদস্য তাৰ পিছত ইয়াৰ নিযুক্তি 5 বছৰৰ বাবে নিযুক্তি দিয়ে ইয়াৰ সদস্যৰ নিযুক্তি হয় 5 বছৰৰ কাৰণে তেওঁলোকৰ কাৰ্যকাল তাৰ পিছত সংখ্যালঘু আয়োগ ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিৰ সভাপতিও ইয়াত সদস্য পদত থাকিব আমাৰ নেক্সট টপিক এটা আছে লাষ্টত অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ এইটো লাষ্টত দিয়া আছে 2.4 ত আন্তৰ্জাতিক অনুষ্ঠান আৰু অনুষ্ঠানৰ ফুল ফৰ্ম আৰু হেডকোৱাৰ্টাৰ বিষয় দিয়া আছে যদি লাগে আপোনালোকে ট্ৰিক লাগে যদি তেতিয়া কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ ট্ৰিকটো মই দিবৰ চেষ্টা কৰিম নহলে আপোনালোকে এনে পঢ়িলেও দুবাৰ তিনিবাৰ মান চকু ফুৰালেও আপোনালোকে এইটো পাৰি যাব জাতিসংঘ কমনৱেলথ অফ নেশ্যন লণ্ডন এমনেষ্টি ইণ্টাৰনেশ্যনেল লণ্ডন তাৰ পিছত ইয়াত আইসিসি ফিফা আইসিসি এইটোতো সবেই জানে আইসিসি ডুবাই ফিফাৰ জুৰি এইবিলাক যদি লাগে কমেন্ট বক্সত কমেন্ট কৰি জনাব ট্ৰিকৰ সহায় সো পাৰ্ট 2 ইয়ালৈকে কমপ্লিট হৈ গ'ল নেক্সট পাৰ্টত আমি কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰিম সো বাই বাই টেক কেয়াৰ